Hello guys, welcome back to my YouTube channel. To মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সবকে স্বাগতম জনালো আৰু যদি ভিডিঅ'টো চাই ভাল শেষলৈকে চাব স্কিপ নকৰাকে তো গাইস বেছি কথা নকওঁ মোৰ যেহেতু এক্সাম চলি আছে মই অলপ দেৰি পঢ়ি লওঁ তাৰ পিছত লগ পাই আছো তো গুড মৰ্নিং গাইস ইফালে উঠি ফ্ৰেছ হৈ এতিয়া চাহ খাবলৈ লৈছো আৰু মই যেতিয়াই ভিডিঅ' কৰো তেতিয়াই মুৰ্গী কেইটা কান্দন চাওকচোন এনেকুৱা খং উঠে নহয় দেখিছেনে এতিয়া হতৰ চিহৰ খাই লও গাইস তো গাইস কলেজলৈ যাবলৈ এতিয়া ৰেডি হৈ ললো এতিয়া টাইম হৈছে 12:45 1:30 পৰা এক্সাম আছে তো ইমান জলদি না যাও আৰু যেহেতু কলেজত গৈ পঢ়িম বুলি কলে একোৱে নহয় পঢ়াই নহয় তো ঘৰতে অলপ পঢ়ি যাও তো গাইস মই এনেকুৱা সিম্পল কে যাও আৰু দেই নাজানো কিয় বা মোৰ এনেকুৱা কৰিয়ে বেছি ভাল লাগে মই চুলি বান্ধিও বেয়া পাওঁ মানে চুলি এৰিও বেয়া পাওঁ মই সিম্পল এনেকুৱা মানে খপা কৰি ভাল পাওঁ আৰু ক্লিপ মাৰি ভাল পাওঁ তো গাইস মই এডমিট খিনি ঘুমাই লওঁ তো গাইস এডমিট আৰু পিছপোটো মেন ন এক্সামত তো পাই গলো ফিলসফি এক্সাম আছে গাইস তো ঘুমাই লওঁ তাৰপিছত পেন কেইটা ঘুমাই লওঁ গাইস পিছপোটো বহুত দীঘল আছে নুঘুমাই যেনে তেনে ঘুমাবলগীয়া হৈ গ'ল ৰেডি তো গাইস বেগখনক লৈ ললো তো এতিয়া যাওঁ আৰু তো কলেজত গৈ লগ পাই আছো বাই বাই আৰু কলেজ পালোহি কলেজৰ ভিতৰত সোমোৱাৰ আগতে মই দোকান এখনৰ পৰা কিনি ললো পেন দুটা তো গাইস কি কৰো চাই থাকক আৰু কম তো গাইস কলেজ পাই পালো এক্সাম খতম হওঁতে লগ পাই আছো যে লেট হৈ আছে তো বাই বাই গাইস গাইস মানে পেন কিনি ললো লেট হৈ আছে তো বাই বাই গাইস এক্সাম খতম হোৱাৰ পিছত লগ পাই আছো তো এক্সাম খতম হ'ল এতিয়া লগৰজনী নিবলৈ কাৰণে আহিছে কোটা তাই মানে দহি বুটে যে মেখেলা চাদৰ তো লৈ ঘৰলৈ যাওঁ আৰু গাইস এক্সাম খতম হ'ল এতিয়া লগৰজনীৰ লগত লগ পাইছো বাই বাই আৰু ঘৰত আহি ফ্ৰেছ হ'লো তাৰপিছত ভাত খাজ খাই ল'লো ইফালে মটৰ ভাজি বনাই থৈছিল দালি আৰু কচুৰ চিম্পলকৈ একো ইমান স্পেচিয়েল নাই যিহেতু মায়েও এইকেইদিন কামত অলপমান ব্যস্ত হৈছে সেইকাৰণে ইমান একো বনোৱা নাই তাৰপিছত ভাত খাজ খাই একদম শুই থাকিলোঁ গমেই নাপালোঁ টাইম কেতিয়া গুচি গ'ল আৰু 4টামান বজাত উঠিলোঁ উঠি ফ্ৰেছ হ'লোঁ তাৰপাছত লগৰজনী মই ওলাই আহিলোঁ এপাক আমাৰ মানে জেকিক লৈ আনিছিলে এনেই এপাক ঘূৰাবলৈ কাৰণে যিহেতু ঘৰত থাকিলে মানে বহুত অশান্তি কৰি থাকে কান্দি থাকে তাৰ কাৰণে এপাক এনেই লৈ আনিলোঁ ইফালে ফুৰাবলৈ কাৰণে চিকু চিকু বলা 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 এনেই অলপমান এতিয়া সন্ধিয়া ওলাই আহিছোঁ আমাৰ চিকুক লৈ ইফালে দেখিছেনে জলি আহা বলা 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 আৰু ঘৰলৈ আহিলোঁ তাৰপিছত এইফালে মাক সন্ধিয়া বনাই দিছিল গৰম গৰম মেগী খালোঁ আৰু ইমানকৈ ভিডিঅ' কৰা নহ'ল মই পঢ়ি থাকিলোঁ তাৰপিছত এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ 9:24ত মানে ৰাতিৰ সাঁজ আজি বহুত স্পেচিয়েল হ'বলৈ গৈ আছে বহুত দিনৰ পাছত আজি বনাইছে কচু ইফালে ঔটেঙা কাটি থৈছিল আৰু ইফালে মাছ ফ্ৰাই কৰি থৈছিল আৰু মই ইফালে মাক খাবলৈ কাৰণে বইল কৰিবলৈ দিছিলোঁ ডিম তাৰপিছত ডিমখিনিও খালোঁ এয়াই আৰু গাইছ আজি ৰাতিৰ ভাত খাইছে চিম্পলকৈ এইফালে কচুত দিয়া মাছো আছিল মই বাৰু নাখাওঁ তাৰ কাৰণে মই ফ্ৰাই খালোঁ ফ্ৰাই বনাইছিল বেলেগকৈ সেইফালে আৰু এইফালে আলু পিটিকা আছিল আৰু জলকীয়াৰ মচৰা আছিল তো এনেকৈ ভাত খাজ খালোঁ আৰু আজি মই ভাত খালোঁ তাৰপিছত আমাৰ জেককো কিবা খাবলৈ কাৰণে দিলোঁ আৰু তাক খোৱালোঁ তাৰপিছত খুৱাই এতিয়া শুবলৈ কাৰণে দিছোঁ আৰু এইফালে তাৰ কান্দন চাওকচোন ইমানেই কান্দি আছে নহয় তো গাইজ আজিৰ ব্লগটো ইমানেই তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা সুধিবলৈ লগীয়া থাকে কমেণ্টত সুধিবলৈ পাৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা ভিডিঅ' লাগে তো গাইজ আজিলৈ আহিছোঁ বাই বাই নেক্সট ব্লগত লগ পাই আছোঁ